বাস যাওক Lagi boleh gini? Boleh, no? Oh, hekon di. Oh, kok? Ada hedi lah. Dito kon mandi mo ko. La polesa que no. আমি সকলোৱে জানো ৰিভাৰ ডেৰ লগত সংগতি ৰাখি আমাৰ যি স্বচ্ছ অভিযান চলি আছে আৰু আমাৰ ইয়াতে টাউন মিউনিচিপালিটি ডিফু মিউনিচিপালিটি সদায় এইকেইদিন স্বচ্ছ ভাৰত অভিযানৰ আণ্ডাৰত আমাৰ স্বচ্ছতা চলি আছে আৰু এই যে ক্লিনিং অফ ৰিভাৰ আচলতে স্বচ্ছ ভাৰতৰে এটা অংগ যে ৰিভাৰসমূহক আমি কেনেকৈ চাফা কৰি ৰাখোঁ আৰু ডিফু ৰিভাৰ আপোনালোকে ডিফু নদী আপোনালোকে জানে ইয়াত 2.8 কিলোমিটাৰ ডিফু টাউনৰ মাজেদি পাৰ হৈছে আৰু এইখনক চাফা কৰি ৰখা দায়িত্বটো আমাৰ সকলো চিটিজেনৰ গতিকে মই ইয়াৰ ধৰি সকলোকে এপিল কৰিম যাতে নিজৰ জেগাৰ যিখন ঘৰৰ ওচৰৰ ৰিভাৰ আছে তাত যাতে একো ইয়াতে ডিফু নদীত যাতে একো তেওঁলোকে লেতেৰা জাবৰ নেপেলায় আৰু সেইটো কাৰণে মই মিউনিচিপালিটিকো ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে ভিজিলেণ্ট হয় আৰু মানুহখিনিক যাতে প্ৰথমতে এপিল কৰে আৰু আজি এই স্বচ্ছতা অভিযানৰ ছাকচেছ আমাৰ NULM-ৰ যি আমাৰ সদস্যসকল আছে SHG গ্ৰুপ আছে 400+ তেখেতসকলৰ দ্বাৰা এই স্বচ্ছতা অভিযান আজি চলোৱা হৈছে ধন্যবাদ কাৰ্বি আংলং নহয় অসম বুলি নহয় ভাৰত বুলি নহয় গোটেই বিশ্বতে যে ৰিভাৰ ক্লিন ডে ৰিভাৰ চাফা কৰা ডে কাৰণ নদীৰ বহুতেই নদীৰ পানী খায় বহুতেই ইয়াৰ নদীৰ পানীৰ কাপোৰ কানি ধুৱে কিন্তু ইয়াত লেতেৰা কৰে চাফা কৰি ৰাখিব লাগে এই চাফা কৰি ৰাখিবৰ কাৰণে এই এৱাৰনেছটো এইটো কৰা হৈছে আৰু বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত যিটো মানে কি কয় আদৰ্শ দেখুৱাইছে সমগ্ৰ ভাৰতবৰ্ষত অকল নদী বুলি নহয় সাগৰতো মানে খুব লেতেৰা মানে কি কয় প্লাষ্টিক সেইবিলাক পেলাই তেখেতে নিজে ওলাই পেলাই চাফা কৰে সেই হিচাপে আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইনিচিয়েটিভ লৈছে আৰু গোটেই ডিষ্ট্ৰিক্টতো সমগ্ৰ অসমত নিৰ্দেশ দিছে যে অন্ততঃ এই ৰিভাৰ ক্লিন ডেৰ সময়তে স্বচ্ছ ভাৰত হিচাপে এইটো চবেই আগবাঢ়ি আহি এৱাৰনেছ কৰাব লাগিব লেতেৰা ভাবি থাকিব নালাগিব বিশুদ্ধ পানী খাব লাগিব এইবিলাক আপোনালোকৰ ওচৰত এপিল কৰি বা অনুৰোধ জনাই পাৰিম Vale. Abirta.